ধুই পখালি ধুনীয়াকৈ মেডিচিন দি পেলাই বেণ্ডেজ কৰিলে। তাৰপিছত দুটা বেজী মাৰিছে মায়ে। ককা কিয় জোগাই আছে ককা? চাওক হয়নে কথাটো? ৰখিব মোক খানা পৰা আহিব দিয়া। নালাগে যাবলৈ। কি খবৰ আপোনালোকৰ? মই এটা মানে বিশেষ কামত ওলাই আহিলোঁ। বিশেষ কামটো মানে এনেকুৱা ধৰণৰ যে গোবিন্দ ককা কেইদিনমান আগতে এটা এক্সিডেণ্ট হৈছিলে। সেই এক্সিডেণ্টটোত তেওঁ মানে ভৰি এখনৰ বহুতখিনি ঘাইল লাগিছিলে আৰু তেওঁ চাগে চিকিৎসাৰ পৰা অলপ বঞ্চিত আছিলে, চিকিৎসা কৰা নাছিলে। সেইবাবে ভৰিখন প্ৰায় মানে গেলি যাব ধৰিছে আৰু সেইবাবে ভাবিছোঁ মই তেওঁক মেডিকেল লৈ যাওঁ। মেডিকেল লৈ পেলাই কি হৈছে কি নাই হোৱা তেওঁক প্ৰথমে দেখাই ল'ব লাগিব। আৰু যিহেতুকে তেওঁক নিবৰ কাৰণে মই আহি আছোঁ, মই তেওঁ ঘৰত নহয় আচলতে বেলেগে ঘৰত আছিলে। মই তেওঁক নিবলৈ আহিছোঁ, ফোন কৰিছোঁ, তেওঁ বোলে ওলাই আছে। গৈ লওঁ, তাৰপিছত তেওঁক মেডিকেল লৈ আহিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওঁ। তো মানুহজন বহুত অকলশৰীয়া আৰু তেওঁৰ বাবে অকণমান যদি সহায় কৰি দিব পাৰোঁ আৰু নিজকে কেতিয়াবা ভাল লাগিব ন। তেনেকৈ গুৱাহাটীৰ পৰা দাদা এজনে ক'লে অকণমান চিকিৎসাটো ভালকৈ কৰা আৰু মই আছোঁ লগত। সেইবাবে ভাবিলোঁ কি মই অকণমান আৰু যিখিনি পাৰোঁ সহায় কৰি চাওঁ। আৰু যিহেতুকে বয়সীয়াল মানুহ ন, আৰু বয়সীয়াল মানুহ তেওঁকতো অকণমান চাবই লাগিব, জানে যিকোনো বয়সীয়াল মানুহ এজনক শুশ্ৰূষা কৰাটো আমাৰ কৰ্তব্য। সেইবাবে আহিছোঁ আৰু মানে আহি পালোঁহি। ককা যি ঘৰৰ মানুহত আছিলে আহি পালোঁ। মই ককাৰ ওচৰত যাম। প্ৰথমে গাড়ীখনটো বন্ধ কৰি ল'ব লাগিব ন। তো ককাৰ ওচৰত গৈ আছোঁ। ইফালে ককাক দেখিছেনে বাৰু? পুৰা মানে কি ককাক লগ কৰিবলৈ চাগে কোনোবা আহিছে, তো নাজানো। মই আহি আছোঁ নিবৰ কাৰণে। কেনেকুৱা, ঠিকে আছে? বৰ্তমান প্ৰভু ভগৱন্তই হ'ব। শ্ৰীচৰণত। তো এতিয়া আমি মেডিকেল যাব লাগে। শ্ৰীচৰণ পিছত আছে, তো আমি মেডিকেল যাম। মেডিকেলত আপোনাক দেখাই লওঁ প্ৰথমে। তো ভৰিখন চাওঁ, ভৰিখন চাওঁ এবাৰ। ৱাও, ভালকৈ চিকিৎসা কৰিব লাগিব নহয় জানো? অঁ, বাচি খাব বাঘৰ তেল নাখাব বোলো। খাব নেকি? বাচি খাই হয়। আলুগুটি পিটিকা আৰু ভাত। হয় নেকি? আলুগুটি পিটিকা আৰু ভাত। কোৱাচোন। কেতিয়াবা চিন্তা হৈ যায় আপোনাৰ কাৰণে। বাচি খাই জানো সঁচাকৈ? একদম বাচি খাই আছোঁ। হে, বাচি নাখালে এইটো ইমান দিনে গেলি ভস্ম হৈ গ'লহেঁতেন। তাকেহে যাওঁ। এতিয়া আপোনাৰ মেডিকেলত দেখাব লাগিব হয় নাই? হে, আৰু ইফালে আলহীক মানে কি বিদায় দিম আৰু সোনকালে। এইফালে আলহী আহি আছে, তো বিদায় দিম। ডক্টৰ গুচি যাব। ডক্টৰ গুচি গ'লে ডক্টৰ নাপাম। ক'ত যাব ডাক্তৰ? কিয়? ডক্টৰৰ ডিউটি ৰাতি নামাৰে। ক'ত ডিউটি? মেডিকেলত ডিউটি। মেডিকেলত দম দিব নেকি? তাহলে হাসপাতালত ডাক্তার থাকিব লাগে। ক'লৈ যাব? টকা লৈ দিব। ককাক চিলাইলে। আজিকালি প্ৰাইভেট কি ক'লে? চিলাইছিলে নেকি ককাক? আপোনাৰ আগত চিলাইছিলে নেকি? আগত চিলাইছিলে। তাৰপৰা কি হ'ল? কি হ'ব? চিলেন টিলেন চব এৰাই গ'ল। কেনেকৈ আহিল? এলা বস্তা চিলনি মাৰিলে খুব ৰাতি উঠাই মুঠাই। ফুটবল খেলিব গৈছিলে নেকি আপুনি? না ছোৱালী কেইজনী মানে। আপুনি ফুটবল খেলিব গৈছিলে নেকি? ফুটবল খেলিবলৈ? মোৰ গাড়ী এক্সিডেণ্ট। নহয়, চিলনি দিয়াৰ পিছত, চিলনি মৰাৰ পিছত। এই বেলেগ ফুটবল খেলিলোঁ মই ফিল্ডত। তো ওলাই হ'লনে আপোনাৰ? আহক যাওঁ ন। তো এইফালে গাড়ী লৈ ৰখি আছোঁ, দেখিছেনে? দেৰি হৈ গৈছে মোৰ। আৰু এইফালে আলহী যাব হৈছে ন, বিদায় দিয়ক আলহীক। নমস্কাৰ। নমস্কাৰ দিলে নে? জয় কংগ্ৰেছ। ঠিক আছে আহক। অঁ দাদা যাব দেই। তো ককাক যেন তেনকৈ মানে ভিতৰৰ পৰা উলিয়াই লৈ আহিছোঁ। আৰু ককাক যিহেতুকে লগ কৰিবলৈ মানুহ আহিছিলে, আৰু ককা মানে কি কথা পালে জানেই নহয় আৰু মানুহজন কেনেকুৱা, আৰু সেইবাবে তো ককাক যেন তেনকৈ উলিয়াই লৈ আহিছোঁ। আৰু উঠক ভালকৈ পাৰিবনে? ধৰিব লাগিব নি? ভাত পানী খালে নাই? খালে? আকৌ মেডিকেলত গৈ পেলাই আকৌ নাৰ্ছক দম নিদিবগৈ হয় নাই? নাৰ্ছক দম নিদিবগৈ আকৌ দেই। ভালকৈ কম, ভালকৈ চিকিৎসা কৰিম। কৰিব নাপায় নহয়। বেগটোত কাগজ চাগজবিলাক লৈছে নহয়? কাগজ মানে আগত চিকিৎসা কৰা কাগজখিনি আছেনে নাই আপোনাৰ হাতত? দিয়াই নিদিলে নেকি কাগজ? নাই দিয়া, কাগজ পত্ৰ একো দিয়া অঁ ঠিক আছে বলক, চাই লওঁ বলক। এই দৰ্জাখন খুলি দিয়া। অঁ ভালকৈ কি হ'ল ভৰি আপোনাৰ? এই ভৰি ককা দুখ পালেও। ভৰি দেখুৱাব নিছে নেকি? অঁ ভৰিখন দেখাবলৈ আনিলোঁ। হ'ল ৰখিব, নাযাব আগবাঢ়ি, চাবিটো লৈ যাব লাগিব। আৰু গাড়ীত থলোঁ মানে লক চক মাৰি লওঁ, তো ককাক ভিতৰত লৈ যাম। তো বলক। অঁ চুম ভাল ঘৰৰ পৰা আনিছোঁ। ভালকৈ দুখ পাব চাব। আপুনি কাম এটা কৰক, মই টিকেটটো কাটি লওঁ, আপুনি এটা ৰখক। হ'ব মই টিকেটটো কাটি লওঁ,
10 টকা দি অহা টিকেট হা 10 টকা কেইটকা দিব লাগিব আগতে 5 টকা দিছিলোঁ এতিয়া 5 টকা বাঢ়ি গ'ল 10 টকা দি অহা টিকেট 10 টকা দিব লাগিব নেকি অঁ ঠিক আছে টিকেটটো কাটি আহি লওক ককা আহক আমি মানে কি আপোনাৰ ইমাৰ্জেঞ্চি ৰুমত দেখাম ব'লক তাত মানুহ মানে তাত মানুহ দেখিছেনে মানুহ দেখিছেনে পূৰা আহক এইফালে আহক কাম এইফালে অঁ সেৱা ভাগ লৈছে নি ইমাৰ্জেঞ্চি ৰুমত দেখাম আহক অঁ ভাল ককাক লৈ মানে আমি ইমাৰ্জেঞ্চিত গৈছিলোঁ কিন্তু তেওঁ বোলে অ' পি ডিত দেখাব লাগিব আৰু চাৰ্জাৰী ডক্টৰক দেখাব লাগিব ন তো চাৰ্জাৰী ডক্টৰক দেখাব লাগিব এইফালে আমি অ' পি ডি লৈ আছোঁ নহয় আহক অ' পি ডিত টিকেটটো কাটি লওঁ ন ৰিচিপ্টখন ল'লোঁ এতিয়া লৈ আহিছোঁ মানে ডক্টৰক দেখাবলৈ কেই নম্বৰ 5 নম্বৰ অঁ ককাক চিনি পোৱা চিনি পাই ন ককাক হয় হয় তো আমি মানে ককাক ডক্টৰক দেখাব আনিলোঁ ভৰি এখন অলপ বেয়া গৈছিলে দেখাই লওঁ ঠিক আছে আৰু কি কৰিলে তাৰপিছত ঘাটো ৱাছ কৰিলে চাওঁ ড্ৰেছিং কৰিলে নেকি চাওঁ ঘাটো ৱাছ কৰিলে কৰি পেলাই ধুই পখালি ধুনীয়াকৈ মেডিচিন দি পেলাই বেণ্ডেজ কৰিলে তাৰপিছত 2টা বেজী মাৰিছে মায়ে নাৰ্ছনী মায়ে 2টা বেজী আৰু কি মাৰিছে এইখিনি ৰেগুলাৰ আহি থাকিব লাগিব নেকি বাৰু ৰেগুলাৰ আহি থাকিব লাগিব নেকি এইকেইদিন ৰেগুলাৰ আহিব লাগিব 5 দিন 5 দিন আৰু মানে পূৰা বাছি কৈ দিয়ক বাছি খাবলৈ কৈ দিয়ক তো বাছি খাব অঁ বাছি খাব নহ'লে মানে কি ককাই বাছি নাখায় বাছি নাখায় নেখায় বাছি খাব টেঙাটো বেছিকৈ খাব নেমু খাই এক্সিডেণ্ট হোৱা দিনৰ পৰা আলু পিটিকাই জানে ভাতে জানে আলু পিটিকাই জানে নেমু খাই কামটাকে নাখাবা বাৰু ককাক দেখালোঁ আৰু তেওঁ ট্ৰিটমেণ্টটো 5 দিনমান কৰিব লাগিব যিহেতুকে ঘাঁ ডোখৰ মানে অকণমান ইনফেকশ্যন হৈ গৈছিলে বাঢ়ি গৈছিলে সেইবাবে 5 দিনমান আহিব লাগিব দেই 5 দিন আবেলি আৰু ৰাতিপুৱা 2 টাইম আহিব লাগিব বুজি পাইছে নহয় ইয়ালৈ নাহিলেও হ'ব এই তাত মেডিকেলতে হ'ব হয় নি সেইখন মেডিকেলতে হ'ব এই কাগজখন দেখুৱাই দিলেই হ'ব হয় নি এতিয়া ঘৰত যাওঁ বলক ঘৰলৈ যাওঁ হা ঘৰত যাওঁ আৰু সেই গুৱাহাটীৰ যিজন দাদা প্ৰশান্ত দা তেওঁক এটা ধন্যবাদ দিয়ক যে তেওঁ আজি আমাৰ লগতে গৈছিলে আপোনাৰ ঘৰত তেওঁ দাদাও অলপ বহুতখিনি সহায় কৰিলে মেডিকেল অহাত হয় জানো বহুত সহায় কৰিলে নাৰ্ছনী বাইদেউকো মই খুব ভাল পালোঁ ছোৱালীজনী তেওঁ আদৰ্শবাদী ছোৱালী তেওঁ মোৰ প্ৰতি শ্ৰদ্ধা কৰিলে ককাক মেডিকেল আহিলে আৰু বহুত শুশ্ৰূষা হয় ন মেডিকেলত বহুত শুশ্ৰূষা কৰিছে যিগৰাকী ছোৱালী পালোঁ হ'ব ডক্টৰণী তেওঁ বৰ আশ্বাস ঠিক আছে গাড়ীত বহক এতিয়া মৰম কৰিলে গাড়ীত বহক ঠিক আছে ককা কিয় জোকাই আছে কিয় জোকাই আছে ককা ঠিক আছে চাওক হয়নে কথাটো গাড়ী ঘূৰা ঘূৰাই কিয় কিয় আপুনি নামিব নালাগে ভৰিখন বেয়া আপোনাৰ ৰখিব ৰখিব মোক থানা পৰা আহিব দিয়া নালাগে নালাগে যাবলৈ এই আপোনালোকে জোকাব নালাগে দেই ভৰি এখন বেয়া হৈ আছে জোকাব নালাগে উঠক 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 মোক থানা পৰা আহিব মই লৈ যাম গাড়ী লৈ যাম গাড়ী কিনিলে নেকি গাড়ী কিনিলে বুলি গম পাইছে উঠক মাইকে হেৰি চালা কাহ নিউজতে পাইছোঁ এই ধেমালি কৰিছে আপোনাক উঠক এই ধেমালি কেলা সৰা সৰাই ধেমালি ঐ ধেমালি নকৰিব দেই আজিৰ পৰা ধেমালি নকৰিব সৰা সৰাই ধেমালি উঠক ঠিক আছে উঠক ঘন চাপা গপুৰত গাড়ী দিছোঁ দেখোন উঠক উঠক আপোনাক গহপুৰত আহিবই নিদিয়ে মানে তো ককাক লৈ যোৱাটো বেছি ভাল হ'ব ইয়াৰ পৰা যিহেতু মানে খং খাই ভাল পায় ল'ব নহ'বা কেলা হোৱা নাই আৰু মই কি কৰিলোঁ মই আপোনাক নমাবলৈ আহিছিলোঁ